ওম গণেশাই নমঃ। মই জ্যোতিষ আচাৰ্য প্ৰসন্ন আৰ্যই কৈ আছোঁ। আজি মই মাহেকীয়া ৰাশিফল ছেশ্যনত ক'ব গৈ আছোঁ সিংহ ৰাশি বিষয়ে। আৰু সিংহ ৰাশি যিসকল ব্যক্তি হয় সেইসকলৰ ব্যৱসায় বাণিজ্য হ'ব পাৰে, শিক্ষা দীক্ষা হ'ব পাৰে, বা টকা পইচাৰ ক্ষেত্ৰত বা চাকৰি কৰাৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আদি সকলো কথা মই বিৱৰি ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই যিখিনি সমস্যাৰ কথা ক'ম, যিখিনি অসুবিধাৰ কথা ক'ম, সেইখিনি শেষৰ ফালে মই প্ৰতিকাৰ হিচাপে দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰক, যাতে অন্য এজনে ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিসকলৰ যদি ব্যৱসায় বাণিজ্য বা টকা পইচাৰ ক্ষেত্ৰত ক'ব যোৱা যায়, তেনেহ'লে মাহটোৰ ক্ষেত্ৰত চিন্তনীয় হ'ব। কাৰণ যিটো ধৰণে ভাবিছিল সেইটো ধৰণৰ টকা হয়তো নাহিব, বা টকাৰ ক্ষেত্ৰত চ'ৰ্চ অফ ইনকামটোৰ ক্ষেত্ৰত চিন্তাটো বেছি কৰিব লগা হ'ব পাৰে। কিন্তু জুনৰ শেষৰ সপ্তাহৰ পৰা কিছুমান পজিটিভ ৰিজাল্ট পোৱাৰ সম্ভাৱনাটো বেছি আছে। এতিয়া আমি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যিসকলে পঢ়া শুনা কৰি আছে সেইসকলৰ ক্ষেত্ৰত মাহটো যথেষ্ট পজিটিভ ৰিজাল্ট পাব, বা ভালদৰে পঢ়া শুনা কৰিলে যথেষ্ট ভাল বা পজিটিভ ৰিজাল্ট পোৱাৰ সম্ভাৱনাটো বেছি। আৰু যিসকলে কম্পিটিশ্যন এক্সাম প্ৰিপেয়াৰ কৰি আছে সেইসকলৰ ক্ষেত্ৰত পজিটিভ বা ভাল ৰিজাল্ট হোৱাৰ সম্ভাৱনাটো যথেষ্ট আশা কৰিব পাৰি বা আশাপ্ৰদ হ'ব। এতিয়া আহোঁ চাকৰিৰ ক্ষেত্ৰত, আৰু লগতে যিসকল ব্যক্তিয়ে চাকৰি বিচাৰিছে, যিসকল চাকৰি কৰি আছে বছৰৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনাটো বেছি আছে, বা সহকৰ্মীৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনাটো বেছি আছে। আৰু যিসকলে চাকৰি বিচাৰি আছে সেইসকলৰ ক্ষেত্ৰত জুনৰ শেষৰ ফালে পজিটিভ ৰিজাল্ট বা পজিটিভ নিউজ পোৱাৰ সম্ভাৱনাটো বেছি আছে। এতিয়া আহোঁ ফেমিলি আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। ফেমিলি আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হয়তো বাক বিতংগ বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনাটো বেছি, লগত মানসিকভাৱে ডিপ্ৰেশ্যন বা অশান্তি ভোগাৰ সম্ভাৱনাটো বেছি আছে। এতিয়া আহোঁ স্বাস্থ্য সম্পৰ্কৰ ক্ষেত্ৰত। স্বাস্থ্য সম্পৰ্কৰ ক্ষেত্ৰত ক'ব গ'লে যিসকলৰ বিষ ৰিলেটেড প্ৰব্লেম কৰিছে, বা যিসকলে অপাৰেশ্যন কৰিছে বা অপাৰেশ্যন ৰিলেটেড সম্ভাৱনাৰ সন্মুখীন হৈছে, সেইসকলে অলপ সাৱধান থকাটো ভাল হ'ব। আৰু যদি বেছি হয় ডক্তৰৰ পৰামৰ্শ লোৱাটো যথেষ্ট ভাল হ'ব। প্ৰতিকাৰ হিচাপে ক'ব গ'লে ৰবিবাৰ দিনটো পালন কৰক, আৰু ৰবিবাৰে কোনো ধৰণৰ নিৰামিষ ভোজন কৰি দুখীয়া মানুহক পইচা দান কৰক, কইন টকা দান কৰক, বা ভোজনী যিটো কয় খোৱা সামগ্ৰী দান কৰক। তেতিয়া চাব মাহটো যথেষ্ট ভালদৰে পাৰ হৈ যাব। ধন্যবাদ।